সানি লিওনিকে ল'ম প্ৰথমে শাহুবাৰীখন হিট হ'ব বেছিকৈ মানুহে চাই ভাল পাব পাবজি আৰু টিকটক টিকটক হাই ফ্ৰেণ্ডছ, এইবাৰ আহিছোঁ আমি দীপজ্যোতিতাৰ ওচৰত ৰেপিড ফায়াৰ ছিজনলৈ আৰু আজি দীপজ্যোতিতাই কিমান প্ৰশ্নৰ উত্তৰ দিব পাৰে আপোনালোকে চাওক। দীপজ্যোতিতা, আপোনাৰ ৰেপিড ফায়াৰ ছিজনটোলৈ স্বাগতম জনাইছোঁ। আপোনাক মই কেইটামান প্ৰশ্ন সুধিম, আপুনি 1 মিনিটৰ ভিতৰত উত্তৰ দিব লাগিব। আপোনাৰ অল টাইম ফেভাৰেট অসমীয়া চিনেমা এখনৰ নাম কওক। হিয়া দিয়া নিয়া। হিয়া দিয়া নিয়া। অল টাইম ফেভাৰেট অসমীয়া অভিনেতা যতীন বৰা। আৰু নতুনৰ ভিতৰত বিবেক। অল টাইম ফেভাৰেট অভিনেত্ৰী অসমীয়া চলচ্চিত্ৰ এইটো টান হ'ব, চিয়াল লাগি অলপমান হেৰি নকৰোঁতো, অলপমান খেদ নকৰোঁ ধৰ। চিয়া অভিনেত্ৰীবিলাক অলপ ভালকৈ হ'লেও আপুনিতো বহুত চিনেমা চাইছে অসমীয়া। নতুন বুলি ক'লে অলপমান পুৰণি হিচাপে কওক। পুৰণি হিচাপে বহুতকেইটা আছে। আইমি বৰুৱা আছে, বৰষাৰাণী বিষয়া আছে, প্ৰস্তুতি পৰশা আছে, গায়ত্ৰী মহন্ত আছে। যদি আপোনাৰ ওচৰত দুজনী বলিউডৰ অভিনেত্ৰী আহিছে, কেটৰিনা কাইফ আৰু হেৰি আহিছে সানি লিওনি আহিছে, কোনজনীয়ে আপুনি শাহুবাৰীত সোমাই ল'ব? এতিয়া সানি লিওনিকে ল'ম প্ৰথমে শাহুবাৰীখন হিট হ'ব বেছিকৈ মানুহে চাই ভাল পাব পাবজি আৰু টিকটক আপুনি কৰে নি? টিকটক কৰা যায় কিন্তু মাজে পালাই কৰোঁ। পাবজি কিন্তু কম কৰোঁ, পাবজি নেখেলোৱে মই। আপোনাৰ ৰাজনীতি এটা প্ৰশ্ন সোধক, বেয়া হ'ব নেকি? নাই সোধক। বিজেপি কংগ্ৰেছ বুলি ক'লে এতিয়া চৰকাৰ কাকো বেয়া নাপাওঁ, চব চৰকাৰ ভালে, কিন্তু ওপৰৱালাত এতিয়া ঠিকে থাকে, কিন্তু এই পালি হেৰিয়া মুখাহে বেয়া কৰে। এতিয়া ঠিক চৰকাৰ ভালে চব, মানে খুলি নকয় এইটো ক'ব নোৱাৰি। কোন চৰকাৰ হ'লে কোনো চৰকাৰ দুখ নেদো ধৰ, চব চৰকাৰ ভাল, চব বেয়া নিজে চলাৰ লগত কথা। অসমীয়া মানে সংগীত জগতত শ্ৰেষ্ঠ হিচাপে কাক আপুনি বিবেচনা কৰিব? জুবিন দাকে আমি হেৰি কৰিম, যিহেতুকে জুবিন দাৰ সকলো ক্ষেত্ৰতে চবতে মাত দি আহে বা চব হেৰি কৰে। নতুনৰ ভিতৰত হেৰি নীল আকাশ। আৰু আপোনাৰ যিহেতু শাহুবাৰী ছবিখন, এই শাহুবাৰী ছবিখনত যদি কোনোবা এটা যদি বেকগ্ৰাউণ্ড ছং দিব বিচাৰে, নীল আকাশ কুসুম কৈলাশ কাৰ পৰা ল'ব? কুসুম কৈলাশৰ পৰা ল'ব। হয়, আৰু কেইটামান প্ৰশ্ন সুধিম, আপোনালোকে অধৈৰ্য নহ'ব। আপোনাক যদি এডিডাছৰ এটা চাৰ্ট দিয়া যায় বা স্পৰ্টিং এটা দিয়া যায়, আৰু যদি এটা জিন্স পেণ্ট দিয়া যায়, কোনটো আপুনি পচন্দ কৰিব? জিন্স পেণ্টকে পিন্ধি ল'ম, দৰকাৰ হ'লেতো হেৰি হৈ থাকিব নোৱাৰোঁ, পেণ্টটো লাগেই মানুহক। আমাৰ এই এপিছ'ডটো চলাই নিলোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকে আমাৰ চেনেলটি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে, এইখিনি মোৰ ক'ব লগা। আৰু আমাৰ ভিডিঅ'বিলাকো চাই থাকিব। ধন্যবাদ যিসকলে ইমান সময় দি আমাৰ এইবিলাক ভিডিঅ' চাই থকাৰ বাবে। ধন্যবাদ। জয় আই অসম।